জন্মদিনত এই 5টা ভুল কেতিয়াও নকৰিব। 1 নম্বৰ, মা দেউতাকক ধন্যবাদ নিদিয়া। জন্মদিনত কেৱল নিজৰ আনন্দ নহয়, মা দেউতাকৰ কষ্ট আৰু মৰমক সন্মান জনোৱা খুবেই গুৰুত্বপূৰ্ণ। 2nd নম্বৰটো হৈছে অযথাই টকা পইচা খৰচ কৰা। আপুনি বেছি ডাঙৰকৈ পাৰ্টি নকৰি আপুনি যদি কোনো বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰমত গৈ পেলাই যদি আপোনাৰ নিজৰ টকাখিনি খৰচ কৰি ইহঁতক এসাঁজ খুৱায়, তেতিয়াহ'লে আপুনি ভাবিব বোলে মোৰ টকাখিনি মোৰ কামত আহিছে আৰু সেই টকাখিনিৰ যিটোৰ পৰা আনন্দ আপুনি পাব, সেই আনন্দ পৃথিৱীৰ ক'তো নাপায়। 3rd নম্বৰ পইণ্টটো হৈছে বেয়া অভ্যাসত লিপ্ত হোৱা। কিছুমানে জন্মদিনৰ অজুহাত দেখুৱাই মদ চিগাৰেট আদি খাই বেয়া অভ্যাসত জড়িত হৈ থাকে। এইটো কেতিয়াও কৰিব নালাগে। 4th নম্বৰ পইণ্টটো হৈছে দুখীয়াক অৱহেলা কৰা। জন্মদিনত কেৱল নিজে খাই ফুৰি আনন্দ নকৰিব, দুখীয়া বা অভাৱী লোকক সহায় কৰিব। যদি আপুনি দুখীয়া বা অভাৱী লোকক সহায় নকৰে, তেতিয়াহ'লে আপুনি বুজিব যে মোৰ পৰা এটা ডাঙৰ মিষ্টেক হৈ গৈছে। 5 নম্বৰ পইণ্টটো হৈছে সময় অপচয় কৰা। দিনটো কেৱল মোবাইল বা সামাজিক মাধ্যমত কটাই সময় অপচয় কেতিয়াও নকৰিব। নিজৰ লক্ষ্য আৰু আগন্তুক জীৱনৰ বিষয়ে চিন্তা একবাৰ হ'লেও কৰক। মোৰ মতে জন্মদিনটো হ'ব লাগে কৃতজ্ঞতা, আনন্দ আৰু ভাল কাম কৰাৰ এটা বিশেষ দিন। আপুনি সেই দিনটোত জন্ম পাইছিল যিহেতু, সেই দিনটোত আপুনি সুখে ভাগে চবৰ লগত এসাঁজ খাওক আৰু গৰীব দুখীয়া সহায় কৰক।